কচু বোলে ওলাওতে খাবলৈ ভাল নহ'লে সোমাওতে খাবলৈ ভাল সেয়েহে বাৰিষা অহাৰ আগতে কচু শাক খাওঁ বুলি মই একেবাৰে বাৰী পাই গ'লোহি আমাৰ ঘৰত প্ৰায় কচু খাই থকাই হয় সেয়েহে আজিও আকৌ খাওঁ বুলি ল'লোঁ এইফালে মই কচুৰ একেবাৰে থুৰ কেইডাল বিচাৰি লৈছোঁ আজি কিন্তু মই টেঙা মানে বিলাহীৰ লগত বা টেঙেচিৰ লগত নবনাওঁ দেই আজি মই এবিধ বেলেগ টেঙা দিম আপোনালোকক দেখাম মই কি টেঙা দিছোঁ আৰু এইফালে মোৰ প্ৰায় কচু বুটলি হৈ গৈছে আৰু এয়া ধুনীয়াকৈ এতিয়া বনামগৈ আৰু কচু এইফালে দেখিছেনে ইমানকেইডালেই লৈছোঁ আৰু বেছি মোক কচু নালাগে কাৰণ বৰ এসোপা কচু হ'লেও খাই ভাল নালাগে এইজোপা কি গছ গম পাইছেনে মধুসোলেং এয়া আমি প্ৰায় দাইলত দি খাই থকা হয় এইটো টেঙা হয় আৰু এয়া আজি মধুসোলেং আৰু কচু শাকেই বনাম বুলি মই মধুসোলেং এমুঠিও বুটলি লৈছোঁ আৰু দেখিছেনে ইমান ধুনীয়াকৈ গজি আছে গছজোপা আমি কিন্তু খাই থাকোঁ কাৰণে অকণমান কমি গৈছে আৰু এইফালে মই ধুনীয়াকৈ চাফাকৈ ধুই লৈছোঁ আৰু এতিয়া মই কচু শাক আৰু মধুসোলেং দি পেলাই আঞ্জা বনাম আৰু আপোনালোককো দেখুৱাম মই কেনেকুৱা হ'ল আৰু আপোনালোকে যদি খাই পোৱা নাই তেনেহ'লে বনাই খাই চাবচোন কচু শাকৰ লগত মধুসোলেং দি বহুত ধুনীয়া হয় এয়া মোৰ দাইল হৈ গ'ল আৰু দেখি খাওঁ লাগিছে নাই বাৰু আপোনালোকৰ কওকচোন কি ধুনীয়া হৈছে দেখিছেনে কচু শাককণ এতিয়া মই আমাৰ থালিখনো দেখুৱাই দিওঁ এইফালে মই পাপৰ অকণমান ভাজি লৈছোঁ গাজৰ আৰু বিটৰ চালাড আলু আৰু বাদাম ভাজি আৰু এইয়া মোৰ কচু শাক এই ঘৰা মই ৰিপক খুৱাই দিওঁ খাবলৈ ৰৈ আছে